কৰে নাম স্মৰণ কৰিলে কি হয় তেওঁলোকে উদ্ধাৰ পায় আৰু কৈ আছে যাহাৰ আইকাকক ঘিৰে ধৰি আছি হৰি হৰ প্ৰজাপতি যাৰ আজ্ঞা সমস্ত ৩৩ কোটি দেৱতাই পালন কৰে আজি সূৰ্য এই দেৱতাই কি কৰি আছে প্ৰভু ভগৱন্তৰ নিৰ্দেশ পালন কৰি আছে তেওঁ যদি 5 মিনিটো আমাৰ মানুহৰ দৰে যদি কয় যে এলাহ লাগিছে মই 5 মিনিট অলপ ৰেষ্ট লওঁ তেতিয়াহ'লে কি হ'ব গুৰুসকল আপোনালোকে জানিছে গতিকে প্ৰভু ভগৱন্তৰ যাক যি দায়িত্ব দি থৈছে প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে সেইকাৰণে দেৱতাসকলৰ কি তেওঁলোকৰ মুক্তি নাই তেওঁলোকে অমৰ হ'ল অমিত খাই অমৰ হ'ল সঁচা কিন্তু তেওঁলোকৰ জীৱনৰ মুক্তি নাই সেই সত্য যুগৰ পৰা আজি কলি যুগলৈ কি কৰিছে অহৰহ তেওঁলোকে কি কৰি আছে নিজৰ কৰ্তব্য কৰ্ম কৰিয়ে আছে সূৰ্যই সকলোতে পোহৰ আৰু তাপ দিয়ে আছে বায়ু বলি আছে অগ্নিয়ে দহন কৰি আছে নদীয়ে বৈ আছে প্ৰত্যেকটো দেৱতাই নিজৰ নিজৰ কৰ্তব্য কৰ্ম কৰি আছে গতিকে কাৰ আজ্ঞা প্ৰভু ভগৱন্তৰ আজ্ঞা ঘিৰে ধৰি সকলোৱে নিজৰ নিজৰ কৰ্ম কৰি আছে হেনয় ঈশ্বৰ কৃষ্ণক কৰোঁ সহস্ৰ কোটি প্ৰণতি ইয়াতে লিখকে আমাৰ যিজন কবিয়ে কি কৈ আছে সেইজনক কোটি কোটি বাৰ নমস্কাৰ কৰোঁ য'ত দেৱতাসকলে যাৰ আজ্ঞা পালন কৰি চলি আছে গতিকে আমি মনুষ্য হৈ আমি তেওঁক কোটি কোটি বাৰ নমস্কাৰ কৰিছোঁ বুলি কবিয়ে আমাক কৈছে নমো ভগৱন্ত সততে কৰন্দ যিটো ভকতক দায়া সৃষ্টি দৃষ্টি লয় কৰন্তে আশ্ৰয় কথাকে যাহাৰ মায়া যাৰ মায়া এই জগতখন পৰিচালনা হৈ আছে প্ৰভু ভগৱন্ত সেইকাৰণে অকলশৰে থাকি মই কৰোঁ নগাত হৃদয়ৰ পৰা মহামায়া কৰিলে প্ৰবাস এই মহামায়া কটাক্ষতে মানে হৃদয়ৰ পৰা বাজ কৰি এই সংসাৰখন সৃষ্টি কৰিছে এই সংসাৰখন সৃষ্টি কৰি সমস্তকে মায়া পতিত কৰি ৰাখিছে অকল মনুষ্যই নহয় চাৰিমুখী জীৱই নহয় ক'ত কাক কাক মায়াত ৰাখিছে কৈছে ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া কৈছে মাজে আচন্ত ঘুমতি যায় ব্ৰহ্মা আদি হৰ কোনেও বাদ পৰা নাই এই প্ৰভু ভগৱন্তৰ মায়াৰ পৰা গতিকে সেই ভগৱন্তক আমি কোটি কোটি বাৰ নমস্কাৰ কৰিছোঁ হেনয় ঈশ্বৰ কৃষ্ণক কৰোঁ সহস্ৰ কোটি প্ৰণাম পৰম পাতকী নিজ অজামিল মলিন অধৰ্ম বুদ্ধি নাৰায়ণ বুলি পুত্ৰক ডাঙৰতে কিয় ভৈলা মহাবুদ্ধি গতিকে যাৰ নাম ল'লে মহা মহা পাপীসকলেও দৌৰি যাব পাৰে তাৰে এটা উদাহৰণ দেখুৱাইছে কোন অজামিল এজন মহাপাপী সেই অজামিলেও পুত্ৰৰ নাম লৈ কি হৈছে শেষত অন্তিম কালত গতি পাইছে এই কথাটো আমাক দেখাব গৈ আছে গতিকে পাতক নিষ্ঠৰি সংসাৰ কৰি পাইলা বৈকুণ্ঠ স্থান কৃষ্ণ কিংকৰে ৰচিলা শংকৰে অজামিল উপাখ্যান গতিকে আমাৰ গুৰুজনা শংকৰদেৱে এই অজামিল উপাখ্যানটো যে ইয়াতে আমাক দিছে কিয় দিছে কাৰণ অজামিল উপাখ্যানটো আহিল এইটো কাৰণে শুকৰদেৱে ৰজা পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা বুজাই আহোঁতে পঞ্চম স্কন্ধ শেষ কৰিলে আৰু শেষ কৰাৰ লগে লগে কি হ'ল পৰীক্ষিতৰ 2 চকুৰে দুধাৰি চকু পানী বৈ আহিছিলে আৰু শুকৰদেৱে ৰজা পৰীক্ষিতক সুধিছিল হে ৰজা পৰীক্ষিত তোমাৰ 2 চকুৰে দুধাৰি চকু পানী ওলাল তুমি কান্দিছা কিয় মই যি এই মহান ভাগৱত কৈছো তুমি ভাগৱত শ্ৰৱণ কৰিব লাগে আৰু তুমি কান্দিছা কিহৰ কাৰণে কান্দিছা তুমি কোৱা আৰু তেতিয়া কি হ'ল মানে ৰজাই ক'লে যে মানে ঋষিয়ে কৈছে যে তোমাৰ মানে কম বয়সীয়া তিৰোতা এৰি থৈ আহিছা সেইকাৰণে কিবা চকু পানী ওলাইছে
নে সৰু ল'ৰাকক ৰাজ্যভাৰ দিয়াই তাৰ কাৰণে তোমাৰ চকু পানী ওলাইছে, না তোমাৰ কম বয়সতে ৰজা পৰীক্ষিতৰ সেই সময়ত ৩৫ বছৰ হৈছে, ৩৫ বছৰীয়া বয়সৰ মানে সফল ডেকা বুলি ক'ব পাৰি। সেই ডেকা অৱস্থাতে যেতিয়া মানে চিংগিমণিৰ অভিশাপ পালে, তেওঁ মানে নিজকে মানে দুখ লাগিছে। কিন্তু ৰজাই কৈছে যে গুৰুদেৱ আপুনি যিকেইটা কথা কৈছে এইকেইটা কাৰণে মোৰ চকু পানী ওলোৱা নাই, মোৰ চকু পানী ওলাইছে এইকেইটা কাৰণে। কৈছে যে অ পিতা মোৰ অভিমন্যু অৰ্জুন হৈ অ ধনুধৰ নাম লৈলা নাম ধনঞ্জয় অ আৰু এক ককা আছিল বিৰবী গোদৰ অ গদাধৰ নাম লৈলা পৃথিৱী ভিতৰ নকুল সহদেৱ কথা কহন যায় অ তাপমাৰ নাতি হুয়া এনুৱা বিলাই যুধিষ্ঠিৰ ৰাজাই দিলা এই সিংহাসন মই মন্দ মতি পাতি নাৰাখিলো মান। কৈছে গুৰুদেৱ মোৰ এই কথাখিনিৰ কাৰণে চকু পানী ওলাইছে, যি মোৰ ককা যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱে প্ৰভু ভগৱন্তক গৃহত ৰাখিব পাৰিছিল, আৰু ময়ো মোৰ মাতৃ উত্তৰাৰ গৰ্ভতেই প্ৰভু ভগৱন্তক মই দৰ্শন পাই আহিছো। গতিকে এনে এজন মানে প্ৰভু ভগৱন্তক গৃহত ৰাখিব পৰা পৰিয়ালৰ মই নাতি হৈ আজি মোৰ কিয় এনেকুৱা বিনাই হ'ল, মই যে শ্ৰমিক কৰি ডিঙিত মই মৰা কাপটো কিয় আনাই দিব লগা হ'ল, মই এজন ধনিষ্ঠ ৰজা হলো সেই সময়ত মোৰ কিয় এই হিতাহিত জ্ঞানটো নাহিলে। গতিকে এইটোলৈ মোৰ মানে চকু পানী ওলাইছে। আৰু দ্বিতীয় কাৰণটো হৈছে যে চিংগিমণিয়ে মোক অভিশাপ দিয়ক, মোৰ কোনো আপত্তি নাই, কাৰণ এদিন মই মৰিব লাগে।